সকলোকে নমস্কাৰ মই শ্ৰভিদেৱী মোৰ অন্যটি ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মই আছো এতিয়া আমাৰ নলবাৰী কৈঠালকুছিৰ মোৰ ককা দেউতাহঁতৰ ঘৰত আছো মোৰ দেউতাৰ ঘৰ নলবাৰী আপোনালোকক কৈছিলো চাগে আগতে নলবাৰী ঘৰখন আমাৰ গাঁওখন আপোনালোকক দেখাই আছো চাই দিব ব্লগ হৈছে আমাৰ নলবাৰী গাঁৱৰ ঘৰখন মোৰ দেউতাহঁতৰ ঘৰ ইফালে আছে ভঁৰাল এই আমাৰ পূজা দিয়ে আমাৰ বাথৌ পূজা কৰে যিহেতু আৰু হিজু গছজোপা নতুনকৈ ৰুইছে এয়া হৈছে হিজু গছ ইফালে চোতাল এয়া হৈছে আমাৰ গাঁৱৰ ঘৰ আৰু বাকী গাঁওখন দেখাই আছো চাই দিব ব্লগটো আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলত প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আমাৰ গাঁও চব পোৱালিবোৰে খেলি আছে এয়া আমাৰ মধুপুৰ গাঁও এয়া মোৰ ভতিজা এই নামটো আমি ৰাণী বুলি মাতো মৰমতে ঘৰত নামটো কৈ দিয়া এই নাম ডেইজি ৰামচিয়াৰী এইবাৰ তাই মেট্ৰিক দিব ইফালে ট্ৰেইন আহিছে ৰাজধানী আহিছে এতিয়া এইখন হৈছে আমাৰ পথাৰ এয়া মাহঁতি খোজকাঢ়ি গাই আহি আছে গাঁও চাবলৈ পথাৰ চাবলৈ আহিলোঁ বহু দিনৰ মূৰত আহিলোঁ নিজৰ গাঁওখনলৈ বহুত বছৰে হ'ল অহা নাছিলোঁ দেউতা যোৱাৰ পিছত বহু দিনৰ মূৰত আহিছোঁ এইফালে সৰু ল'ৰা ছোৱালী আছে খেলি সৰু ল'ৰা ছোৱালী এই মাত্ৰ ফোন কৰিলোঁ আচলতে আজি মণ্ডল চাহপাতি আহিছিলে মাটিখিনি চাবলৈ চ' লগতে চালোহি সেইটো সুযোগতে মাটিখিনিও পথাৰ কেইখন চাই এতিয়া উভতি আহি আছোঁ এয়া ঘৰ পালোহি এইজনী মোৰ মৰমৰ বৰমা এইজনী মোৰ বৌ হয় এইজনী খুৰী চাহ খাই আছো চাহ খাইছে এইফালে এজনী খুৰী এইজনী খুৰী মা খুৰী আমি চাহ খাই আছো আমি চাহ তাহ খাই আছো এতিয়া গধূলি সময়ত ফুৰিবলৈ ওলাই আহিছো অলপ কাম বুলি ওলাই আহিলোঁ ফুৰিবলৈ আমি এতিয়া আছো কৈঠালকুছি এয়া আমি আছো নলবাৰী এডোখৰ বানেকুচি পৰে সোণগুটি লাগিছে অসমৰ সোণগুটি ধাননি ধান কাটিবলৈ হৈছেগৈ এইখিনি পৰিছে পকিছে ধান আমি এতিয়া পেহী ঘৰলৈ আহি আছো মা বৰমা এইফালে খুৰী আমি পেহা পেহী ঘৰ পালোহি এয়া মোৰ পেহা আমাৰ পেহা ফৌজি আছিলে এতিয়া অৱসৰ ল'লে এয়া ভতিজা হয় মোৰ দাদাৰ ল'ৰা পেহী আৰু বৌ ৰাস চাবলৈ গ'ল তেওঁলোকক লগ নাপালোঁ আহিম ওচৰতে আছে আমি মানে ছাৰপ্ৰাইজ দিবলৈ আহিছিলোঁ আৰু ছাৰপ্ৰাইজ দিবলৈ আহি নিজে ছাৰপ্ৰাইজ হৈ গ'লোঁ কোৱা নাছিলোঁ মই ফোন কৰি আমি আৰু এতিয়া চাহ তাহ খাই যামগৈ পেহী বৌ আৰু দাদা গৈছে ৰাস চাবলৈ আমাৰ ভতিজাটো থাকি গ'ল ককাকৰ লগত ন বাবুৰ নামটো কৈ দিয়াচোন কি নাম তোমাৰ হা অঁ আমাৰ ভতিজাটোৰ নাম হিমাংশু বড়ো দেই কোন ক্লাছত পঢ়ি আছা ক্লাছ 2 কোন স্কুল নালন্দা পাব্লিক স্কুল চাহ বনাই দিবলগীয়া হৈছে এয়া আমাৰ পেহাহঁতৰ স্পেচিয়েল চাহ আমি চাহ খাম এতিয়া এয়া খুৰী আহিছে আমাৰ লগত খুৰীক দেখুওৱা নাছিলোঁ এয়া আমাৰ খুৰী নীলিমা খুৰী চাহ তাহ খাই এতিয়া যাবলৈ ওলাইছোঁ
নাৰিকল লাগিছেনে? অঁ নাই হোৱা। নাৰিকল লাগিবলৈ নাই হোৱা ন এতিয়া? বাই 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 বেটা। বাই যাওঁ পেহা। সুপ্ৰভাত। আজি গাঁও ফুৰিবলৈ ওলাইছোঁ অলপ। ক'ত মানুহবোৰ? একেবাৰে চিধাই পাছফাল পালোহি। দেখিছে নাই একদম চব্জি আঁকি থৈ দিছে চৰাইবিলাকে ভয় খাবলৈ ন এয়া কি ধুনীয়াকে চব্জি খেতি কৰিছে দাদাহঁতি পিঠা আঁকি থৈ দিছে আমি এতিয়া আছো আমাৰ বৰমাহঁতৰ ঘৰত। বৰমাৰ বাইদেউৰ বোৱাৰী হয়, মোৰ বৌ হয়। এয়া সৰু বৌ, এয়া এইজনী হৈছে ডাঙৰ বৌ দেই। চাহ তাহ খাই যাবলৈ ওলাইছো এতিয়া। ক'ত গ'ল দাদা? এয়া দাদা গুৱাহাটীৰ পৰা আহিছে। আমাৰ দাদা গুৱাহাটী ৰেলৱেত কৰে, ডাঙৰ দাদা। এইফালে আছে দাদাসকল আমাৰ গাঁৱৰ। এয়া সৰু দাদা আৰু এয়া আমাৰ গাঁৱৰ দাদাহঁতি। গাঁও ফুৰিবলৈ আহিছিলো, চাহ তাহ খালো, যাওঁগে আৰু এতিয়া। এইজনী বৰমা আমাৰ, নমস্কাৰ কৰি ভালে থাকাই ভালে আছে। ভাল এতিয়া মৰম তেতিয়া মৰম বাই ভনী এয়া বৰমাৰ বায়েক দেই, বায়েক ভনীয়েক। ভাত হওক লাল চাহ এই দুজনী বায়েক ভনীয়েক আৰু গানটো আকৌ গাই দিয়কচোন। ডাইনক মৰনক কোন হয় এজনী? কোন হয়? বাই বাই যায়গে। যাবলৈ ওলালো মধুপুৰৰ পৰা। মধুপুৰৰ পৰা এতিয়া টিহুলৈ যাওঁ। আমাৰ লগত যাব বৰমা আৰু এইফালে খুৰী যাব। বাই বাই। যাওঁ খুৰী। ভিডিঅ' কৰিছো, দেখি পাব। এজনী মোৰ সৰু পেহী, একমাত্ৰ পেহী। এইজনী বৌ মোৰ। কি কৰিছা? মা কি আনি দিলে কালি ৰাসৰ পৰা? এৰোপ্লেন। পেহী আৰু বৌক লগ নোপোৱাৰ বাবে আকৌ সোমালোঁ আৰু লগতে পেহীকো মামাহঁতৰ ঘৰলৈ লৈ যাওঁ বুলি সোমালোঁ। এতিয়া চাহৰ পৰ্ব চলি আছে। চাহ খাইছোঁ, নাৰিকল লাডু। যাব ওলালোঁ, পেহী ওলাইছে আমাৰ লগত টিহুলৈ যাবলৈ। বাই বাই। কোনফালে লুকাইছে বৌয়ে? বাই বাই বেটা, পেহা যা। এখন পাগল দিয়া নদী পালো, পাগলা দিয়া নদী। ৰাস্তাও মাই গড। যা বাপেকে বাঁহৰ দলং পাল্টি খাই যাব নালাগে দেই। আমি মামাহঁতৰ ঘৰ পালোহি। এতিয়া চাহ তাহ খাই বহিছোঁ। এয়া মোৰ ডাঙৰ মামীয়ে মাছ ফ্ৰাই কৰি আছে। নমস্কাৰ। এইজনী মোৰ মাহী দে, মাজু মাহী হয়। ছয় ভনীৰ ভিতৰত কেই নম্বৰ এই মাহী? 4 নম্বৰ মাহী এইজনী। এয়া মামী একদম পুৰা মোৰ ফেভৰেট চন্দা মাছ ফ্ৰাই কৰি আছে। চন্দা মাছ খাম আৰু বোলে মামীয়ে বোলে ৰাতিপুৱা একদম টেকেলি পিঠা বনাব। কেনেকৈ বনাই টেকেলি পিঠা ৰাতিপুৱালৈ দেখাম, চব ব্লগটো চাই থাকিব। আমাৰ পেহীহঁতি যাবলৈ ওলালে। এতিয়া 7টা বাজিছে, ট্ৰেইন আছে। কেইটাত আছে ট্ৰেইন? 8টাত ট্ৰেইন আছে ন। পেহী যায়গৈ। 8টা বজাত ট্ৰেইন আছে। এতিয়া 7:30, এতিয়া 7:20।
ৰাতি দেখুওৱা নহ'ল, সেই দলংখন ভাঙিলে, গতিকে এফালে ৰিক্সা আহিব নোৱাৰিলে। এয়া আমাৰ মামীয়ে টেকেলি পিঠা বনাই আছে। এয়া টেকেলি পিঠা, আমাৰ নামনি অসমৰ স্পেচিয়েল টেকেলি পিঠা কেনেকৈ বনাইছে। নাৰিকলখিনি এবাৰ দি পিনি আকৌ পিঠাগুড়ি দিয়ে। তৰপেটো এতিয়া এনেকৈ দি দিলে চব। কাৰিকৰটো উজনিৰে কাৰিকৰ উজনিৰে, মোৰ মামী উজনি। মোৰ মামী আছিলে চাবুৱা হাতীয়ালি গাঁও ন। খাব পিঠা ইমান ধুনীয়াকৈ। বৰা চাউলতটো দিগদাৰহে, আঠা হয় সৰু হৈ যায় পিঠাটো বৰা চাউলতো। আৰু নিসিজে গোটেই অকণ মিহলি কৰি দিব লাগে। বৰা চাউলৰ লগত ধান চাউলটো মিহলি কৰি দিলেহে সিজিব। ইমান ধুনীয়াকৈ কলহত বনাইছে চব। ইয়াত কলহত পানী দি দিছে আৰু কাপোৰখন তিয়াই তিয়াই লয় ন। অঁ কাপোৰখন তিয়াব, এবাৰ শুকালে তিয়াব লাগে, নহ'লে জ্বলি যাব যে। এনেই তিয়াব নালাগে। টেকেলি পিঠা খাম এতিয়া। মামীয়ে গৰম গৰম টেকেলি পিঠা বনাই দিল। এয়া ধোঁৱা ওলাই আছে টেকেলি পিঠা। হেল্ল', এইটো মোৰ মামা ল'ৰা, মোৰ ভাইটি প্ৰাণজিত গয়াৰী। কাটিবলৈ ইয়াৰ সুদূৰ বঙাইগাঁৱৰ পৰা অনা হৈছে। বোৱাৰীয়ে এইফালে কামত লাগি আছে। সেইগৰাকী আমাৰ বোৱাৰী, মোৰ ভাই বোৱাৰী। মোৰ বোৱাৰীয়ে পিঁয়াজ কাটিং কৰি আছে। এইফালে মামী ৰাতিপুৱা পিঠা বনালে। মামীয়ে আমাক ডাঙৰ ডাঙৰ টেকেলি পিঠা খোৱালে, ভাপৰ পিঠা। এতিয়া আমি এইজনে বেছিকৈ খালে, এইজনে বেছিকৈ খাইছে, খাই পেলাই উঠিব পৰা নাই, বহি আছে। এইখন হৈছে টিহু, বৰপেটাৰ টিহু, বৈৰাগী গাঁও। মোৰ মাৰ জন্মস্থান। এখন স্কুল অতীজৰ পৰা আছে এই স্কুলখন, এতিয়া নতুনকৈ ৰিপেয়াৰিং কৰিলে। সেয়া আমাৰ মাহঁতৰ পদূলি। আগতে ককা আইতা আছিলে, ভাল লাগিছিলে, এতিয়া মানুহ কম হ'ল। ইফালে মোৰ মাজু মামাই ঘৰ বনাই আছে, মানুহ এতিয়ালৈকে চিফ্ট হোৱা নাই ইয়ালৈ। আৰু এইফালে ডাঙৰ মামাই ঘৰ বনাই আছে, কমপ্লিট হোৱা নাই। আৰু এইফালে এইটো হৈছে ঘাই ঘৰ, এইফালে ভঁৰাল, এইফালে বাথৌদেৱক ৰখা হৈছে। সেইটো আমাৰ ককাই বনাই থৈ যোৱা আগৰ পুৰণি ঘৰ। সৰু মামী, বৰ ধুনীয়া মামী। ট্ৰেইন 1:30 বজাত আছে। আমি ইয়াৰ পৰা 12:30 মানত ওলাই যাম। 1:30 বজাত ট্ৰেইন আছে। এয়া ককাই কৰি থৈ যোৱা ফিচাৰী। আগতে আমি ফিচাৰীতে মাছ ধৰিছিলোঁ, গা ধুইছিলোঁ, খুব ভাল লাগিছিলে ফিচাৰী। এতিয়া সেই পৰিৱেশ নাই আৰু। এয়া মোৰ সৰু মামা দেই, গা ভাল নাই, সোনকালে ভাল হ'ব। আকৌ ওলাইছোঁ, ৰেডি হ'লোঁ। আকৌ কেতিয়া লগ পাম ন? বহুত দূৰ হৈ যায় আচলতে। এইটো মোৰ সৰু ভাইটি, সৰু মামাৰ ল'ৰা নিপন। নিপন এবাৰ ফাৰ্ষ্ট ইয়েৰ, HS ফাৰ্ষ্ট ইয়েৰ। আমাৰ নিপনে বহুত ভাল ৰিজাল্ট কৰিলে মেট্ৰিকত, 4টা লেটাৰ আৰু 2টাত ষ্টাৰ মাৰ্ক। আৰু ভালকৈ পঢ়, আৰু ভালকৈ হা আৰু ওপৰলৈ যা ন। আমি বাই মামা, বাই 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 বাই। ঠিক আছে, ফোন কৰিম। ষ্টেচন পালোহি। এফালে চিৰি বগাই বগাই আহিবলগীয়া হ'ল। সেইকাৰণে ৰাতিপুৱা 7টা বজাত উঠি, 6টা বজাত উঠি, 5টা বজাত উঠি এক্সাৰচাইজ কৰিব লাগে। তেতিয়াহ'লে উফ কৰিব লগা নহয়। এক্সাৰচাইজ কৰিবলৈ দিছে। ভাইটি এটা আহিলে আমাৰ, নিবন ভাইটি। ইয়াত টিহুৰ DED কলেজত প্ৰফেচাৰ কৰি আছে।
আমাৰ সিফালৰে ডুমডুমাত ডাঙৰ হ'ল ডুমডুমাৰ ৰূপাইত ডাঙৰ হৈছে ই কিন্তু এতিয়া টিহুত পালে এয়া আমাৰ কৈঠালকুছি পাইছোঁ আমাৰ গাঁৱৰ ষ্টেচন টিহুৰ পৰা আহিলে একচুৱেলি আমাৰ দেউতাহঁতৰ ঘৰ কৈঠালকুছি পাৰ হৈ যায় এয়া আমাৰ দেউতাহঁতৰ হোম টাউন নলবাৰী ষ্টেচন সোমালোঁ গুৱাহাটী ষ্টেচন সোমালোঁ এটা দীঘলীয়া যাত্ৰাৰ পিছত নিজৰ বাসস্থান পাইছোঁহি আৰু চ' আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব চাবলৈ বাই বাই